ডিগবৈ বালিজানত তিনিচুকীয়া জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। তিনিচুকীয়া জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে বালিজান বৰজান শাখা সাহিত্য সভাৰ আতিথ্যত বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহৰ সদ্ভাৱনা ক্ষেত্ৰত অনুষ্ঠিত হয়। পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই। অভ্যৰ্থনা সমিতিৰ সভাপতি গৌৰী প্ৰসাদ দত্তই স্মৃতি তৰ্পণ কৰাৰ পিছত গছপুলি ৰোপণ কৰে অভিযন্তা প্ৰদীপ শইকীয়া আৰু জিলা সভাৰ উপসভাপতি তৰংগ মল্ল বৰুৱাই। সম্পাদক মনোৰম বৰাই প্ৰতিবেদন পাঠ কৰাৰ পিছত প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ ১বিংশতিতম অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশন কালি আৰু আজি দুদিনীয়াকৈ বালিজানৰ এই সম্ভাৱনা ক্ষেত্ৰত অনুষ্ঠিত হৈছে। কালি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আমাৰ অভ্যৰ্থনা সমিতিয়ে। আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দ্বিতীয় দিন আমাৰ ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু শেষত এতিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল। প্ৰতিনিধি সভাত আমাৰ জিলা সমিতিৰ সম্পাদকীয় প্ৰতিবেদন, হিচাপৰ প্ৰতিবেদন ইত্যাদি পাঠ কৰা হ'ল। ৰাইজে অতি সন্তোষিতভাৱে ইয়াক গ্ৰহণ কৰিছে। আমাৰ সভাত কেইটামান প্ৰস্তাৱো লোৱা হৈছে। বিশেষকৈ আমাৰ ভাষাটো, অসমীয়া ভাষা যাতে জিলাখনৰ যিবিলাক চৰকাৰী বেচৰকাৰী কাৰ্যালয় প্ৰতিষ্ঠান ইত্যাদি আছে, তাত যাতে আমাৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰে, তাৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মাকুমৰ পৰা ডাঙৰীলৈ চলা ৰেলগাড়ীখন একেবাৰে অনিয়মিতভাৱে চলি আছে। এই ৰেলগাড়ীখন যাতে ৰেল বিভাগে নিয়মীয়া ৰেলত পৰিণত কৰে, তাৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু এনেধৰণে আমাৰ কাৰ্য আগবাঢ়িছে। বালিজান বৰজান শাখা লগতে ইয়াৰ অভ্যৰ্থনা সমিতিয়ে ইমান সুন্দৰভাৱে দ্বিতীয়বাৰৰ বাবে আজি এই দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে। আগতে 2021 চনৰ ফেব্ৰুৱাৰীত একেদৰে এখেতসকলে আমাৰ এখন মধ্যকালীন অধিৱেশন ইয়াত অনুষ্ঠিত কৰিছিল। আমি এখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বালিজান বৰজান শাখাটো এটা অতি আগবঢ়া আমাৰ জিলাখনৰ ভিতৰত শাখা। আমি তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া মুকলি সভা আছে। মুকলি সভা নিশ্চয় অলপ পিছতে অনুষ্ঠিত হ'ব। তাত আমাৰ জিলাৰ পত্ৰিকা উন্মোচিত হ'ব আৰু লগতে অভ্যৰ্থনা সমিতিয়ে শাখাই যি গ্ৰন্থ প্ৰস্তুত কৰিছে সেইখিনিও মানে। ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ ফৰ্ডৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।